হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ চিকেন। চাওকচোন আপোনালোকে কেনেদৰে মই চিকেন বনাওঁ। এয়া মাংসখিনি ধুনীয়াকৈ ধুই লৈছোঁ আৰু তাত প্ৰয়োজন অনুসাৰে নিমখ, হালধি, মিঠাতেল, আগতে কাটি ৰেডি কৰি থোৱা পিঁয়াজ আৰু আদা নহৰু ধুনীয়াকৈ সানি লৈছোঁ। ইয়াৰে পিছত দিছোঁ তাত অকণমান দৈ আৰু এনেদৰে ধুনীয়াকৈ দৈখিনি সানি লৈ গোটেইখিনি আধা ঘণ্টাৰ বাবে ফ্ৰিজত মেৰিনেট কৰি থৈ দিছোঁ। ইয়াৰ পিছতে দিছোঁ কেৰাহীত মিঠাতেল আৰু ইয়াৰ পিছত দিছোঁ কেইটামান গোটা জিৰা। ইয়াৰ পিছতে দিলোঁ অকণমান বটি থোৱা আদা নহৰু, পিঁয়াজ, বিলাহী গোটেইখিনি দি ধুনীয়াকৈ ভাজি আছোঁ আৰু যেতিয়ালৈকে গোটেইখিনি বিলাহীখিনি একদম গুড়ি হৈ নাযায় তেতিয়ালৈকে আমি ধুনীয়াকৈ ভাজি আছোঁ। আৰু ইয়াৰ পিছতে দিলোঁ মাংসখিনি। এনেদৰে মাংস গোটেইখিনি দি ধুনীয়াকৈ লৰাই ভাজিছোঁ। এনেদৰে ধুনীয়াকৈ যাতে গোটেইখিনি গোটেই হেৰিখিনি যাতে ইয়াতে লাগি ৰয়। আৰু ইয়াৰ পিছতে ঢাকোন মাৰি এনেদৰে জুইটো কম চিমত ৰাখিছোঁ আৰু এনেদৰে ধুনীয়াকৈ মাজে মাজে লাৰিছোঁ। ইয়াৰ পিছতে অকণমান দিছোঁ আলু, যিহেতু মাংসৰ পৰিমাণ কম সেয়েহে আমি তাত আলু কমকৈ দিছোঁ। এনেদৰে ধুনীয়াকৈ ভাজি আছোঁ আৰু মাজে মাজে এনেদৰে ঢাকনি দি 5 মিনিটমান সময়ৰ মূৰে মূৰে এনেদৰে ধুনীয়াকৈ ভাজি আছোঁ। চাওকচোন আপোনালোকে, কালাৰটো অকণমান কম হোৱা বাবে ইয়াত অকণমান হালধি দিয়া হৈছে। আমি কিন্তু ইয়াত বেছি মছলা ইউজ কৰা নাই, বেছি মছলা প্ৰায় নাহেই আৰু এয়া আমাৰ মাংস প্ৰায় ৰেডি হওঁ হৈছে। আমি কিন্তু ইয়াত কোনো ধৰণৰ ৰেড চিলি বা এনেকুৱা একো ইউজ কৰা নাই আৰু আমাৰ ফাইনেলি মাংস ৰেডি হৈ গ'ল। আপোনালোকে আমাৰ মাংসৰ ফাইনেল লুকটো চাওকচোন। এয়া খাবলৈ কিন্তু টেষ্টি হৈছিল।